নমস্কাৰ মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে মৰম দিব, সহায় দিব আৰু মোক আঁকোৱালি ল'ব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো মই ইয়াতে এটা আপেল লৈছোঁ। তো আপোনাৰ যদি বাচ্চা 6 মহীয়া 7 মহীয়া হয় তো এটা আপেল খাব নোৱাৰিব পাৰে। তো তেতিয়া এফাল ল'ব, ভালদৰে মই বাকলি চাকলি গুচাই ল'লোঁ। এতিয়া ভিতৰৰখিনি মই ধুনীয়াকৈ গুচাই ল'ম। ভিতৰৰ বস্তুখিনি ভালদৰে গুচাব লাগে, কাৰণ সেইখিনি বহুত ডাঠ থাকে আৰু গুটিটোতো বেয়া বুলি আমি জানো। তো গুটিটো ভিতৰত যাব নালাগে। তো ভালদৰে গুচাই মেলি লৈ এতিয়া মিহিকৈ কাটিব লাগিব। মিহিকৈ কাটিলে ভাল কি ধুনীয়াকৈ সিজি যায়। আৰু ষ্টীলৰ বাতিটো নিশ্চয় দেখিছে, মই গোটেইখিনি আপেল যিখিনি কাটি লৈছোঁ সেইখিনি ষ্টীলৰ বাতিটোত মই দিয়াই দিম। ষ্টীলৰ বাতিটো এতিয়া মই এই যে কুকাৰটো লৈছোঁ, কুকাৰত অকণমান পানী দিলোঁ, পানী দি ষ্টীলৰ বাতিটো মই দি দিছোঁ। এতিয়া মই ঢাকনিখন জুইটো ল' ফ্লেমত দিব লাগিব দেই। জুইটো মই বেছিকৈ দিলে জুইটো ল' ফ্লেমত দি মই 4টা হুইচেল দিম। আৰু এইফালে মই চাহ বহাই দিছোঁ। তো এনেকৈ 4টা হুইচেলতে ধুনীয়াকৈ সিজি, 2টা দিলে নিসিজিব চাগে, কাৰণ জুইটো যিহেতু মই কমাই দিছোঁ। তো 4টা হুইচেল যোৱাৰ পিছত মই নমাইছিলোঁ। নমোৱাৰ পিছত দেখিলোঁ ধুনীয়াকৈ সিজি গৈছে। আৰু মই এনেকৈ 6 মাহৰ পৰা মোৰ বাচ্চাক খুৱাই আছোঁ। মিক্সি ব্যৱহাৰ কেতিয়াও কৰা নাই, পিটিকি দিওঁ। তো মই এইখন পিটিকা এইখন আছে, যদি আপোনাৰ লগত নাইও তেতিয়াহ'লে চামুচেৰে পিটিকিব পাৰে আৰু মিক্সিও ইউজ কৰিব পাৰে। তো মই কিন্তু এনেকৈ হেৰি কৰোঁ। তো দুখনেই ইউজ কৰি মই আপোনাক দেখাই দিছোঁ। তো হৈ গ'ল প্ৰায় ৰেডি। এতিয়া মই মোৰ বাচ্চাক খুৱাম। চাওকচোন কি ধুনীয়া হৈ গৈছে। তো হৈ গ'ল ৰেডি। তো এতিয়া মই দেখাইছোঁ মোৰ বাচ্চাৰ লগত মই কেনেকৈ খেলি থাকোঁ, বা তাৰ লগত খেলি কেনেকৈ তাক এক্টিভ কৰিব পাৰোঁ। তো সেইটো আমি আৰু সি বাকৰ লগত খুবেই এটাচ হয়। তো তাক আমি এনেকৈ বস্তুবিলাক শিকাই থাকোঁ। হয়তো ভাল লাগে, মোৰো ভাল লাগে, তাহাঁতৰো ভাল লাগে। আৰু বাচ্চাৰ লগত খেলিব লাগে, খেলিলে তাহাঁতৰ মাইণ্ডবিলাক শ্বাৰ্প হয়। তো আমি যি কৰোঁ সিও সেয়া কৰে। সি ফূৰ্তি পায় আৰু তাহাঁতৰ ফূৰ্তি মোৰ ফূৰ্তি। চাওক সি কি ধুনীয়াকৈ আমাৰ লগত তাল মিলাই আছে। তো এবাৰ মোক সেয়া কৰে আৰু এবাৰ বাকক সেয়া কৰে। তো বাছ এতিয়া মই এইটোত দেখাম, তাক মই দাঁত দেখাব কৈ আছোঁ। সি মোক দাঁত দেখাই দি আছে। দাঁত দেখাব পৰা হৈ গৈছে। আৰু এয়া হৈছে উৎপাত। খুবেই উৎপতীয়া হয়, বস্তু জেগাত নাথাকে একো। এইখন ডাইনিঙৰ তলেৰে সেয়াকৈ সেই ভিতৰৰ ফালে গৈছে। আৰু এইবিলাক কৰিব দিব লাগে। কোচত লৈ থাকিলে তাহাঁতৰ বস্তুবিলাক হজম নহয়, খোৱা বস্তুবিলাক, আৰু তেতিয়া নোখোৱা হৈ যায়। তো যিমানে উৎপাত কৰিব হজম হ'ব, ভালদৰে খাব। তো আজিৰ কাৰণে তো এইখিনিয়ে। মই একে বাচ্চাৰ লগত থাকোঁ। তো ঠিক আছে, বাই বাই।